মোৰ লগত উপস্থিত হ'ব পৰা আমাৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা সুজিত বৰ্মন ডাঙৰীয়া আৰু লগতে আমাৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা অতুল বৰ্মন ডাঙৰীয়া আৰু জিলাৰ উপদেষ্টা আমাৰ ডিজেন বৰ্মন ডাঙৰীয়া আজি আমি সংবাদ মাধ্যমত আমি কিছুদিন আগত গম পাইছো আৰু ফোন যোগে আমাক পলাছমৰ সভাপতি নেমচুৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়াই তেখেতে আমাক অৱগত কৰাইছে যে হোৱাটছআপ গ্ৰুপত তেখেতক হত্যাৰ ভাবুকি দিছে তো আমি বিটিআৰ অঞ্চলত আমি এটা শান্তিৰ এটা বাতাবৰণ বিচাৰো কাৰণ আমি বিটিসি বা এই বিটিআৰ অঞ্চলত আমি শান্তিৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় আমি একেলগে আজি বহবাস কৰি আছো যাৰ কাৰণে আমি সিসিবিটিআৰ কোঅৰ্ডিনেশন কমিটি 30টাকৈ সংগঠনে আমি একেলগে কাম কৰিবলৈ সক্ষম হৈছো আৰু আমাৰ এই 30টা সংগঠনৰ এপসু আছে উৰিয়া যুৱ ছাত্ৰ পৰিষদ আছে কলিতা জনগোষ্ঠী আছে বিভিন্ন জাতি জনগোষ্ঠী একেলগে হৈ আমি আজি এই শান্তিৰ এটা বাতাবৰণ পাইছো যাৰ কাৰণে আমি এই শান্তিৰ বাতাবৰণটো আগৰ পোৱা নাছিলো তো এতিয়া আমাৰ বিটিআৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰখন যি বিটিআৰ চৰকাৰ চলি আছে আমি এটা শান্তিৰ এটা বাতাবৰণ পাইছো আৰু ঠিক তেনেকুৱা আজি ৰাতি 12টাই হওক এটাই হওক আমি ওপেনলি ঘূৰিব পৰা হৈছো যাৰ কাৰণে আমি একেলগে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমি সহায় সহযোগিতা কৰিছো আমাৰ সন্মানীয় মুৰব্বী প্ৰমোদ বড়ো ছাৰক প্ৰমোদ বড়োৰ নেতৃত্বত ভাল চৰকাৰ চলি আছে এটো সকলোৱে জানে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি আমাৰ চৰকাৰ চলাই আছে বিজেপি এজিপি ইউপিপিএল চৰকাৰ আমি একেলগে সমন্বয় বিচাৰি আমি কাম কৰি আছো আৰু কিছুদিন আগত যেটো আমাৰ সন্মানীয় নেমচুৰ সভাপতি বদৰুল ইছলামক যি মানে এই হত্যাৰ ভাবুকি দিছে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো কেন্দ্ৰীয় বৰ্মন মণ্ডল ছাত্ৰ সন্থাৰ পৰা আৰু তেওঁ অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে আৰু প্ৰশাসনক দাবী জনাইছো ইতিমধ্যে তেখেতে আমাক অৱগত কৰাইছে আৰু আমি গম পাইছো যে কুকৰাঝাৰ থানাত এজাহাৰ দিছে কিন্তু আজিলৈকে এতিয়ালৈকে তেওঁ এৰেষ্ট কৰা নাই আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো তেওঁ আজি আধা ঘণ্টাৰ ভিতৰত তেওঁ এৰেষ্ট কৰিব লাগে তো আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো কেন্দ্ৰীয় বৰ্মন মণ্ডল ছাত্ৰ সন্থাৰ তৰফৰ পৰা मोनसे गोजोनथाव खौरां नोंथाङा नोंथांनि न'खौ समायना रमायना जोंख्लाब माख्लाब खालामनो गोसो दं नामा थारैनो नोंथाङा नोंथांनि न'खौ समायना रमायना साजायनो गोसो दंब्ला नोंथांमोननि थाखाय बिजनेस बेन्स प्रडाक्ट्स कम्पानिया गोजोनथाव खौरां लानानै फैदों गोदान बोसोर रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै बेन्स प्रडाक्ट्स कम्पानिया नोंथांमोननि थाखाय अफार होनाय जादों चिरां जिल्ला बेंटल गेट 27 राजा लामानि एबा सिबिथाय लामानि साखाथियाव नोंथांनि न'खौ समायना रमायना खालामनो गोसो जानाय रायजो राजाफोरनि थाखाय बिजनेस बेन्स प्रडाक्ट्सआ लानानै फैदों गोजोनथाव खौरां पलिग्रेनाइट WPC एबा PVC वुडेन फ्लोरिं वॉलपेपर स्टील रूफिंग सफिट सेलिं बायदि गाबनि न' साजायग्रा खम बेसेनावनो नोंथांमोना बायनानै लांफैनो हागोन बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन